ইউপিপিএলৰ দলৰ স্থিতি কি ক'ব? পৃথ্বীনাৰায়ণ মেছ আচলতে সমাজৰ স্থান নোহোৱা তেনেকৈ এজন ব্যক্তি হয়। তেওঁ নিজকে বিভিন্ন সময়ত বিভিন্ন দল সংগঠনৰ চৰকাৰৰ লগত যোগাযোগ কৰা মধ্যস্থকাৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আছে, প্ৰচাৰ কৰি আছে। কিন্তু সমাজে তেওঁৰ মধ্যস্থ কৰা কামবোৰ স্বীকৃতি দিয়া নাই। সমাজৰ তেওঁ স্বীকৃত তেনেকৈ ব্যক্তি নহয়। তেওঁ যিবোৰ বক্তব্য কৰে কাৰোবাৰ প্ৰৰোচনাত কাৰোবাৰ এজেণ্ট হিচাপে কাম কৰি চৰকাৰক কেনেকৈ অসুবিধাত পেলাব, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কেনেকৈ ভুল বুজাবুজি সৃষ্টি কৰি অশান্তি সৃষ্টি কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখি তেওঁ কথাবোৰ কয়। আৰু সেইকাৰণে তেওঁ আচলতে অকল কাউন্সিল চৰকাৰে নহয়, ৰাজ্যিক চৰকাৰৰ বিৰোধী কৰা তেনেকুৱা দুষ্ট চক্ৰৰ এজেণ্ট হিচাপে কাম কৰি আছে। সেইকাৰণে তেওঁৰ কথাত কোনো মূল্য নাই। সেইকাৰণে আজি আপোনালোকৰ জৰিয়তে জনসাধাৰণক মই আহ্বান জনাব বিচাৰিছোঁ যে পৃথ্বীনাৰায়ণ মেছ সমাজৰ কোনো স্থান নাই, কিন্তু তেওঁৰ বক্তব্যৰ কোনো অৰ্থও নাই, তেওঁ মূল্যও নাই। তেওঁ সকলো সময়তে বিভ্ৰান্তিকৰ তেনেকৈ বক্তব্য দাঙি ধৰি মানুহবিলাকৰ মাজত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা বৈৰী ভাৱ সৃষ্টি কৰিব, ভেদাভেদ ভাৱ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা চলাই আছে। সেইকাৰণে তেওঁ আচলতে ক'বলৈ গ'লে এটা এণ্টি ছ'চিয়েল আৰু এণ্টি নেশ্যনেল এজন ব্যক্তি হয়। আৰু তেনেকুৱা ব্যক্তিৰ কথাত যাতে কোনো ভুল নাযায় আহ্বান জনাইছোঁ। ইয়াত বিশেষকৈ আমাৰ বিটিআৰত থকা জনজাতি অজনজাতি সকলোৰে সমান অধিকাৰ আছে। বিশেষকৈ আমি কৈ আছোঁ যে 2003 চনলৈকে যিখিনি মানুহ ইয়াত বসতি কৰি আছিল বিভিন্ন জাতি জনগোষ্ঠীৰ সকলোৱে সমান অধিকাৰ, সমান সুবিধা আৰু সমান কিবাখিনি ব্যৱস্থাখিনি আছে। আৰু সেইকাৰণে তেওঁৰ প্ৰচাৰত তেওঁৰ বক্তব্যত কোনো ভয় খাব নালাগে, কাৰণ তেওঁৰ বক্তব্যৰ কোনো মূল্য নাই। সেইকাৰণে আহ্বান জনাইছোঁ যে কোনেও কাকো বিশেষকৈ বিটিআৰ অঞ্চলত বসবাস কৰা জনসাধাৰণ, বিশেষকৈ নন ট্ৰাইবেল জনসাধাৰণে ৰাইজে তেওঁৰ কথাত বিশ্বাস নকৰিব। আৰু তেওঁ বিশেষকৈ আমাৰ অজনজাতি জনসাধাৰণক কোনেও উচ্ছেদ নকৰে বা তেওঁলোকক হাৰাশাস্তি কৰাও নহ'ব, কাৰণ তেওঁলোক ভাৰতীয় নাগৰিক আৰু বিটিআৰৰ বৈধ নাগৰিক হয়। আৰু তেনেকুৱা বৈধ নাগৰিকবিলাকক কোনেও জোৰ জুলুমকৈ ইয়াৰ পৰা খেদাই পঠোৱাৰ কথা বা তেওঁলোকক সকলো অধিকাৰৰ পৰা বঞ্চিত কৰাৰ কোনো প্ৰশ্ন নাই। সংবিধানে সকলোকে সমান অধিকাৰ দিছে। সেইকাৰণে তেওঁলোকে কোনেও ভয় খাব নালাগে। আৰু পৃথ্বীনাৰায়ণৰ নিচিনা এজন অপদাৰ্থ লোকৰ বক্তব্যত কোনেও বিশ্বাস কৰিব নালাগে। মানে এতিয়ালৈকে তেওঁৰ এগেইনষ্টে কোনেও FIR কৰা হোৱা নাই, আৰু সেইকাৰণে হয়তো পুলিচে তেনেকুৱা ব্যৱস্থা লোৱা নাই। যিহেতু তেওঁৰ কোনো স্থান নোহোৱা মানুহ, সমাজত স্থান নথকা মানুহ, সেইকাৰণে তেওঁৰ কথাত গুৰুত্ব নিদিয়াকৈ আছে। আৰু সেইকাৰণে চৰকাৰ বিশেষকৈ পুলিচ প্ৰশাসনে তেওঁৰ ওপৰত একো একশ্যন লোৱা নাই। কাৰণ তেওঁক একশ্যন লোৱা মানে তেওঁক অলপ মূল্য দিয়া নিচিনাহে হ'ব। সেইকাৰণে পুলিচে তেওঁক গুৰুত্ব দিয়া নাই আৰু তেওঁক এৰেষ্ট কৰাৰ কোনো প্ৰশ্ন হোৱা নাই। আৰু আমাৰ জনসাধাৰণে তেওঁৰ এগেইনষ্টে কোনো FIR দিয়া নাই, কাৰণ তেওঁৰ কথা কোনো মূল্য নাই।